Hello guys, নতুন ভিডিও লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আহিছিলো মই দেৰগাঁও চাৰিআলিৰ পৰা অলপ আগত আহি নাজান নগৰত থকা আপোনাৰ বৰা ধাবাৰ অপজিটত এছএছ মটৰ। তো আপোনালোকে যদি এখন সেকেন্ড হ্যান্ড বাইক ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ সেকেন্ড হ্যান্ড বাইকৰ এটো ষ্ট'ৰুম দেখিছে আপোনালোকে আমাৰ এছএছ মটৰছত আপোনালোক আহিব পাৰে। গাইস এতিয়া আপোনালোকক মই বাইকসমূহ দেখাইছো, ইয়াত কেনেকুৱা বাইক পাম। এখন আছে R15 তো চাব পাৰে আপোনালোকে। তো নেক্সট আপোনালোকক দেখাইছো এইখিনি বাইক। তো চাই লওক কালেকচন হিলে চাই লওক আপোনালোকে। তো সিনেমেটিক শটটা মই দি দিছো। তো শৰ্টত আপোনালোকে বাইকসমূহ চাই লওক। গাইস দেখিলে এখনৰ আপোনালোকে যদি এখন ল'ব বিচাৰে তেতিয়া আপোনালোকে এখন পাই যাব 150 মাত্ৰ। তো আপোনালোকৰ নেক্সট আৰু বাইক দেখাইছো আহি থাকক। তো এখনৰ প্ৰাইসটো কিমান হ'ব? 150 হ'ব। এখন মাত্ৰ 150 হ'ব। তো কন্ডিশন আপোনালোকে চালিব পাৰে, কন্ডিশনটো দেখাই দিয়া অলপ। তো নেক্সট আছে আপোনাৰ এন্টক এখন হয় না। এন্টকখনৰ কিমান হয় প্ৰাইসটো? 75। এটো 75ত আপোনালোকে উলিয়াই লৈ যাব পাৰিব। সো আপোনালোকৰ ইয়া ফাইনান্সও अवेलेबल আছে। তো আপোনালোকে 10-20 হাজাৰ টকা আপোনালোকে ফাইনান্স দি পেলাই এখন বাইক বা স্কুটিখন আপোনালোকে উলিয়াই লৈ যাব পাৰিব। নেক্সট আছে এখন R15 আপোনালোকে চাব পাৰে। এখনৰ কিমান হয় প্ৰাইসটো? 130। তো কন্ডিশন দেখা দিয়া মান কন্ডিশনটো। তো কন্ডিশন একদম টিপ টপ আছে, আপোনালোকে লম বুলি কলে এতিয়া লৈ যাবহি পাৰে। তো একো আপোনালোকে প্ৰবলেম নাপায়। নেক্সট আছে এখন RS। তো RS খনৰ প্ৰাইসটো কিমান হ'ব? এখন 130 আছে। এখন 130 আছে। কন্ডিশন দেখা দিয়া। তো কন্ডিশন একদম সব ওকে আছে, কন্ডিশনৰ একো প্ৰবলেম নাপায় আপোনালোকে। ওয়াৰেন্টিও থাকিব 10-15 দিন। কিবা প্ৰবলেম পালে আপোনালোকে ডাইৰেক্ট গাড়ী আহি ইয়াত ফেকি দিলে হ'ল। তো নেক্সট আপোনালোকে আছে এখন কিবা পালসাৰ ন। এখন পালসাৰখনৰ প্ৰাইসটো কিমান হ'ব এখনৰ? এখন 95 মান হ'ব। 95 ডিসকাউন্ট থাকিব তাত আপোনালোকে। সো ফাইনান্সও अवेलेबल আছে। আপোনালোকে যি বেংক থাকে কিবা এটা আপোনালোকে বেংকৰ একাউন্ট ৰহিলে হ'ল। তো ফাইনান্স अवेलेबल পাই যাব। তো পালসাৰখনৰ কিমান হয় এখনৰ? এখন 68। তো 68 ইমান কমতে আপোনালোকে পাই যাব। এতিয়া আপোনালোকক মই স্কুটি কালেকচন খিনি দেখা দিম কেনেকুৱা স্কুটি আছে। তো এখন চাব পাৰে, এখনৰ প্ৰাইসটো কিমান হ'ব? এখন 68 আছে। তো 68,000ত আপোনালোকে পাই যাব। তো একদম ওকে আছে। তো এখনৰ অলপ কন্ডিশনটো দেখা দিয়া কেনেকুৱা হৈ আছে। তো কন্ডিশন একদম ওকে আছে, একো প্ৰবলেম নাই। তো আপোনালোকে লম বুলি কলে এতিয়া লৈ যাব পাৰিব। নেক্সট আছে আপোনালোকৰ এখন চাব পাৰে, এখন কি হয় নামটো? ডিও। তো ডিও হয় এখন। এখনৰ প্ৰাইসটো কিমান হ'ব? এখন 68 আছে। তো 68,000ত আপোনালোকে এখন উলিয়াই লৈ যাব পাৰিব। তো নেক্সট আপোনালোকক আৰু দেখাই দিছো এখনৰ হোণ্ডা এখন কি হয়? এখন গ্ৰাজিয়া। তো গ্ৰাজিয়া এখনৰ প্ৰাইসটো কিমান হ'ব? এখন 60 হ'ব। তো 60,000ত আপোনালোকে এখন ইয়াৰ পৰা উলিয়াই লৈ যাব পাৰিব। তো এছএছ মটৰছত আপোনালোকে ভিজিট কৰিব পাৰে। ইয়াত আপোনালোকে সকলো ধৰণৰ সেকেন্ড হ্যান্ড বাইক আৰু স্কুটি পাই যাব। তো আপোনালোকক কিবা চাৰিচকীয়া গাড়ী লাগিলে আপোনালোকে কন্টাক্ট কৰিব পাৰে। তো নাম্বাৰ আৰু আপোনালোকৰ লোকেশনটো মই কৈ দিলো। তো নাম্বাৰটো তলত দি দিছো, আপোনালোকে তাত কন্টাক্ট কৰিব পাৰে। তো আপোনালোকক যিসমূহ মানে সেকেন্ড হ্যান্ড বাইক লাগে ফাইনান্সও अवेलेबल আছে। তো জলদি আহক আপোনালোকে, যিসকল গোলাঘাট, যোৰহাট, শিৱসাগৰ আপোনালোকে যতে থাকক তো আহিব পাৰে আমাৰ এছএছ মটৰছত ভিজিট কৰক আৰু এখন আপোনালোকে সেকেন্ড হ্যান্ড বাইক লৈ যাওক।